মই এইটো কোৱা নাই কি তোমালোকে মোৰ মনক দুখ দিছা। সেইটো আকৌ ভুল নুবুজিবা। মোৰ মনক কষ্ট মই নিজে দিছো। মেট্ৰিক দিওঁতে বহুত সপোন দেখিছিলোঁ। কেইবছৰমান পাছত এটা চাকৰি কৰিম, তোমাক কিবা কিবি কিনি দিম, মাক প্ৰত্যেক মাহে 10,000 টকাকৈ দিম, মোৰ ভণ্টিৰ গোটেই পঢ়া খৰচ মই উঠাম, ঘৰত 2টা নতুন ৰুম বনাম, তোমাক এটা ষ্টাডি ৰুম বনাই দিম, য'ত বহি তুমি উপন্যাস এখন লিখিবা। পজিটিভ লিখনি, নেগেটিভ নহয়, যাক পঢ়ি গোটেই নতুন জেনেৰেশ্যনটোৱে মটিভেট হ'ব। কিন্তু মই কিবা কৰিব পাৰিলোঁ জানো? একো নোৱাৰিলোঁ মই। তুমি এতিয়াও এখন উপন্যাস লিখিব পাৰিবা, তোমাৰ এই লাফাংগা ল'ৰাৰ ওপৰত, কিন্তু সেইখন পঢ়ি কোনো মটিভেট নহয়। এই নতুন জেনেৰেশ্যনটো মনৰহে বেমাৰী হ'ব। এইটো দুখ জানো কম দেউতা? এইটো বেমাৰ কেনেকৈ কমাম আপুনি কওকচোন? মোৰো মন যায় সোনকালে ঘৰত যাবলৈ, তোমাৰ লগত কথা পাতিব, মাক পাকঘৰত সহায় কৰি দিব, ভণ্টিক পঢ়াব, কিন্তু মোৰ লাজ লাগে। এজন 27 বছৰীয়া ল'ৰা এতিয়াও তোমাৰ মূৰত বজা হৈ আছে। মোৰ কিমান পৰ্যায়ত লাজ লাগে মই কেনেকৈ ক'ম? সেইকাৰণে মই ঘৰত নাথাকোঁ, ওলাই যাম। মই মাৰ সন্মুখত থিয় হ'ব নোৱাৰোঁ, তোমাৰ চকুত চাব নোৱাৰোঁ মই। বাদ দে না, তোৰ চাকৰি নোহোৱাৰ কাৰণে খুৰা খুৰীহঁতে তোক কোনোবা দিনা জানো কিবা কৈছে? আৰে নাই কোৱা, কিন্তু ডাইনিং টেবুলত যেতিয়া সকলোৱে বহি ভাত খাই থাকোঁ, তেতিয়া তেওঁলোকৰ চকুবোৰে মোক চাই কিবা প্ৰশ্ন সুধি থকা যেন লাগে। ৰাহুল, তই কিমান দিন ঘৰত বেকাৰ বহি বহি ভাত খাবি?